কৈছোঁ এইবোৰ কাম অকল মুখে কৰিবলৈ দিয়ে, বাকী কেইজনী একদম আৰামত বহি শুই থাকিব মুঠতে। ইমান বিষাইছোঁ কঁকালটো। আহক আজি এইকেইজনী আজি পিঠিটো ফালিম মই। গোটেই ঘৰখনৰ কামখিনি অকল মোৰ ওপৰতে জাপি দিব, সিহঁতি অকল মাজে মাজে পলাই ফুৰিব। কাম কৰোঁতে মুঠতে একদম বুঢ়ী মানুহজনীৰ নিচিনা হৈ গৈছেগৈ। হাত ভৰিখন ঠাণ্ডাত এনেও অৱস্থা বেয়া, আৰু এইখন কাম কৰোঁতে আৰু অৱস্থা বেয়া হৈ গৈছে। এনেকুৱা ভনীত থাকিলেও চাগে মৰম নালাগিব। এই বায়েকলৈ কোনো মৰম চেনে নাই। কাম এটা বোলে কৰি সহায় কৰি দিওঁ, নাই অকল মুঠতে মোৰ ওপৰতে জাপি দিব আৰু। নাখাওঁ যা, যি হ'ব হ'ব। বাকী কৈছ নাচি আছোঁ, দেখিছা নাই মই কিমান নাচি আছোঁ? অঁ কি হ'ল আকৌ, ৰূপটো অকণমান বেলেগ ধৰি আছে যে। ৰূপ বেলেগ নধৰি আৰু কেনেকুৱা হ'ব লাগে হা? দিনটো কাম কৰোঁতে গোটেই কঁকাল বিষ হৈ গৈছেগৈ। তহঁতে ইয়াত চিকেনদালি মাৰি ঘূৰি ফুৰিবি গোটেইখন। তই কাম কৰিবলৈ পাইছোঁ বুলি এনেকুৱা ৰূপ ধৰিছনে? ময়ো দেখোন কাম কৰি থৈয়ে গৈছোঁ দেখোন। কথা ক'বলৈ আহিছে, তই কিমান কাম কৰি থৈ গৈছ মোৰ জনা আছে। কামৰ ভিতৰত অকল পলাই ফুৰিবি, পলৰীয়াহে তই। আইঅ মোক তই পলৰীয়া বুলি কৈ দিলি। নিজৰ বাজনী হৈ মোক বা এনেকৈ ক'বলৈ বেয়া লগা নাই নে? কথা ক'বলৈ আহিছে চা তাই। কাম এখন কৰি সহায় কৰি নিদিয়ে, চব কাম মোৰ ওপৰতে জাপি দিব। এতিয়া তাইক মই আকৌ সেই ভাল লগাকৈ ক'ব লাগে। গোটেই ঘৰৰ পৰা কাম সোপা মোৰ ওপৰতে জাপি দিব হে। মায়ে গোটেই একদম তন্নকৈ গোটেই কামৰ এটা দায়িত্ব দি থৈ গৈছে হে। এতিয়া সেইখিনি কৰি শেষ নবহিলে আহি মুঠতে গোটেই বকনি মেলিবহি। তই মাখন মোৰ ওপৰত কেলৈ জাপিছ? তই মাখন মাৰ ওপৰত দিবি। বেছি মোক বুজাই নাথাকিবি, থালত দি দিম আকৌ। অতি সোনকালে যা, ঘৰ সাৰি থৈছোঁ, ঘৰ মুচগে। ঘৰ মুচিবলৈ মোক কৈ থৈ গৈছে। মই এতিয়া চোতাল সাৰি আছোঁ, মই এতিয়া ঘৰ মুচিবগৈ ন। যা তই যা। কি? মই ঘৰ মুচিমগৈ? একদম কোনো পধ্যেই নহ'ব, মই ঘৰ মুচিব নোৱাৰোঁ। মোক বেলেগ কাম কৰিবলৈ কোৱা, মই ঘৰ নুমুচোঁ। গোবৰ মাটি সোপা লৈ পেলাই কোনোবাই এতিয়া ঘৰ মুচিব? ইমানকৈ ক'লোঁ বোলো প্লাষ্টাৰ কৰ, নকৰিলে নুমুচোঁ এতিয়া এইবোৰ থক, সেনেকৈ থক। চাওঁচোন তই কেনেকৈ ঘৰ নুমুচ হে। বৰ একেবাৰে তাই বৰ বেছি সেইজনী ওলালে, ঘৰ নুমুচে তাইক বৰ পকা ঘৰ লাগে। আজি ঘৰ নুমুচিলে তোৰ মুঠতে গছকি পিটন দিম মই, গম পাইছ নে তই? তই ভাবিছ নি তই নুমুচিলে মই মুচিমগৈ বুলি? মই এনেও নুমুচোঁ। মই চব কাম কৰি উঠনিৰ পৰা আহি গোটেই কঁকাল বিষ হৈ গৈছেগৈ, আকৌ ঘৰ মুচিবলৈ নাই মই। আইঅ তই যে ইমান মোক বজাইছ নহয়, মোৰ মানে মাথাটো ঘূৰাই গৈছেগৈ। পৰি যাম এতিয়া ঢাচকৈ লৈছে। ধৰ যা পৰি মৰি যা। তোৰ নিচিনা ভনীয়ে নালাগে মোক। মৰিবলৈ তই সেই মোক কাম এখন কৰি সহায় কৰি নিদিয়ে। আইঅ তই বাজনী হৈ মোক ক'বলৈ এনেকৈ বেয়া লাগে নাই? তই মোক যে এনেকৈ কৈ দিছ, মৰি যা বুলি কৈ দিছ। আইঅ এনেকুৱাহে বাইক লাগে আকৌ। জেন কুকুৰ তেন টাঙোন বুলি কথা এষাৰ শুনিছ নাই? সেইটো তেনেকুৱাই মিলিছে তোৰ লগত আকৌ এতিয়া। হ'ব দে মচুমগৈ দে ঘৰ। তই বেছিকৈ গালি পাৰি থাকিব নালাগে। তোৰ ৰূপটো আজি বেলেগ দেখিছোঁ। তোৰ মুঠতে আজি কাম কৰিবই লাগিব আৰু তোৰ কথা মানিবই লাগিব। অঁ যা, অতি সোনকালে যা। চব কাম বন কৰি চিজিল কৰ। যাওঁ ঈশ্বৰ যাওঁ, তই মোক আজি আধা মাৰ কৰিবি কথা নুশুনিলে। যাওঁ ঈশ্বৰ শান্তি নাই ঈশ্বৰ বাবা। সদায় কৰি থাকোঁ কাৰণে বেছি চল পাই যায়। সদায় সিহঁতৰ একেখিনি কথা কৰি মুঠতে বলে ন। ইতিমূৰ্তি ধান কৰিলেহে সিহঁতৰ সেই অকণমান কথা কিবা এটা কৰি বলাব পাৰোঁ। নাজানো মই ক'লৈ গৈছে। কি হ'ল মোৰ তোৰ এনেকৈ আছে যে? কি হ'বনো, গোটেই কাম কৰোঁতে গোটেই কঁকাল দুটুকুৰা হ'ব এতিয়া মোৰ। আইঅ এনেকুৱা গতি হৈছেনে তোৰ? মায়ে দেখোন গোটেইখন কাম কৰিয়ে ফুৰে দেখোন। আকৌ তোৰ এনেকুৱা গতি হ'বলগীয়া কাম কৰিছেনে আৰু? গোটেই সোপা ঘৰৰ দায়িত্ব মোৰ ওপৰতে দি থৈ গৈছে আকৌ গোটেইখিনি কামৰ। এতিয়া আকৌ মোৰ কঁকাল নাভাঙি কি পাৰিব? হ'ব দে, এইকেইটা কাম কৰিলে কঁকাল নাভাগে। ব'লচোন মোক ভাতকেইটা বাঢ়ি থাকে বৈ, বৰ ভোক লাগিছে। মই নোৱাৰোঁ দেই। মই একদম এতিয়া কাম কৰিব গোটেই কঁকাল মানে বিষ হৈ অৱস্থা নাইকিয়া হৈ আছে। এতিয়া আকৌ ভাত চাত মই বাঢ়ি থাকিব নোৱাৰোঁ। যা ভণ্টি কগে যা। মোক যে আৰু এই ভণ্টিকেইজনী পালোঁ আৰু দেই। আইঅ ককায়েক বুলি মোক গন্তাই নকয় অকণো হে। কিবা এষাৰ ক'লে কোনো এজনীয়ে কথা নুশুনে, উল্টাই মুখে দম দিয়ে হে। এনেকুৱা ভনীয়েকনো বেলেগৰ আছেনে? মোৰে নে এইকেইজনী? ডাঙৰ কিবা এষাৰ ক'লে শুনিব লাগে বুলি নাজানো হে? এনেই স্কুল গৈছ, এনেই কিতাপ পঢ়িছ। তই এতিয়া মোৰ লগত কাজিয়া লাগিব নাহিবি দেই। এজনী অথনিৰ পৰা লাগি গৈছেহে। তই নিজে ভাতকেইটা উলিয়াই ল'ব নোৱাৰ নি হে? বনাই কোনাই চব খোৱাৰ পিছতো ভাতকেইটা উলিয়াই খাব নোৱাৰ যদি তই কিহত ল'ৰা হৈছে হে? বনাই কোনাইতো দিব নোৱাৰেই, বনাই থোৱাৰ পিছত আকৌ সেইকেইটা উলিয়াই খাবলৈ টান। মতালা কিবা সেইবোৰ কাম কৰে নি হে? বাকী ছোৱালীকেইজনী আছ কেলেই? ইমানকেইজনী ভনীয়েক থাকি যদি ককায়েকে ভাত উলিয়াই খাব লাগে। আজিকালি ল'ৰা ছোৱালী চব সমান যে। কি ছোৱালীয়ে কৰিব পাৰিলে মানে ল'ৰাই কৰিব নোৱাৰে বুলি ক'ৰবাত লিখা আছে নি? দিনটোতো ঘৰত নাথাকৈ ওলো তোলো ঘূৰি ফুৰিবি, একো দায়িত্ব তোৰ ওপৰত নাথাকেই। মোৰ ওপৰতে চবখিনি পৰে। আকৌ এতিয়া তাক আকৌ ভাতো উলিয়াই দিব লাগে, চব কৰি দিব লাগে। যা নিজে উলিয়াই ল দেই, মোৰ লগত কাজিয়া নাহিবি যা। তোৰ যে মুখখন অতিপাত বাঢ়িছে আৰু দেই। মাতকৈ একো চোৱাহে হ'লি তই। ইও আমাৰ ঘৰৰ মানুহকেইজনী যে মুখকেইখন আৰু মানিব লাগিব দেই। ইমান লাও পাত কচু পাত জুই দিলোঁ নোপোৱা। কৃষ্ণ মানিব লাগিব আৰু দেই। তই মোক আৰু খং খাই নাথাকিব দেই। এই হাতত দেখিছ নাই জাউডাল ওলাইছে, সেইডালকে দলি মাৰি দিম আকৌ। যা তই হয় মোৰ চকুৰ আগৰ পৰা। যাওঁ এই চুপৰ লগত কাজিয়া লাগি লাভ নাই। নিজে ভালকেইটা উলিয়াই খুৱাই ভাল এইখনৰ লগত কাজিয়া লাগে মৰাতকৈ। এজনীয়ে মাথাটো খাই থৈ গৈছে, আকৌ এটা আহিলে। এই চুপৰ পৰা শান্তি নাই। ডাঙৰ এজনী নাই কৰা আকৌ, এনেই আছোঁ। মাৰে ক'লৈ গ'লো ঘৰত নাই দেখা যে? মা মাহীহঁতৰ ঘৰলৈ গৈছে। কেলৈ কিবা দৰকাৰ লাগিছিলে নেকি?
নহয় তেঁতুটো শুকাই গৈছে, চাহ অকণ খাবলৈ মন গৈছে, যাচোন মা নাই যদি তই দি দেগে। অঁ চাহ খাব নি? জুইকুৰা ধুই চাহ দিবলৈ বৰ এলাহ লাগে ইমান কৈ আছোঁ গেছ এটা লওকচোন লওক বুলি, নাই নলয় নহয়। আমাৰ দেউতাৰ যে একদম বহুত চিকতা আছে, পইচা খৰচ কৰিবলৈ মন নকৰে অকণো। জানো পাই গেছনো কি বস্তু মই চিনিয়ে নাপাওঁ। যা তই জুইতে দেগে যা। এই ককা আপুনি গেছ চিনি নাপায়, গেছ জুইতকৈ সোনকালে হয় আকৌ গেছত উঠাই দিলে লগে লগে হৈয়ে যায় আৰু চাই নালাগে আকৌ জুই নিচিনা, সেইকাৰণে ভাল আকৌ সেইটো। এনেকুৱা বস্তু নি সেইটো? জানো পাই আনিলেহে দেখিম আৰু কেনেকুৱা। বন্ধু বান্ধৱীসকল আমাৰ গেছ নাই যে দেখিছেনে কিমান দিগদাৰ হৈছে চাহ অকণ দিবলৈ, আকৌ জুই ধৰিব লাগে, জুই ধৰিবলৈ বৰ এলাহ লাগে জানেনে। আজি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু? যদিহে ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিব।